আজি ৰাতিপুৱাই ইয়াত তিয়ঁহ গছজোপাৰ ওচৰলৈ আহিলোঁ। ইয়াত 5জোপা গছ আছে। ইয়াত তিয়ঁহ কেইটামান ছিঙি পেলাওঁ বুলি আহিলোঁ, কাৰণ ইয়াত এতিয়া বৰলীয়া মাখিৰ উৎপাত হৈছে। মই ইয়াত 4টা তিয়ঁহ ছিঙিলোঁ। ইয়াৰ ভিতৰত 3টাততো বৰলীয়া মাখিৰ উৎপাত বিন্ধাৰ পিছত যিহেতু বেছি দিন থ'লে বেয়া হৈ যাব, সেইটো কাৰণে আজি তিয়ঁহ ছিঙি দিছোঁ। এই তিয়ঁহ ছিঙাৰ পিছতো ইয়াত যথেষ্ট ফুল ফুলি আছে আৰু বহুতো কলিও পৰিছে আৰু কেইটামান তিয়ঁহো লাগি আছে। এতিয়া বৰ্তমান এইকেইটা বৰলীয়া মাখিৰ উৎপাতত তিয়ঁহবোৰ বাঢ়িব পৰা নাই, খুব বৰলে বিন্ধিছে। সেইটো কাৰণে বোলো আজি ছিঙি পেলাওঁ। আৰু ইয়াত এতিয়া মই যিটো বৰলীয়া মাখি ধৰিবৰ কাৰণে ফেৰামিন ট্ৰেপ পায়, সেইটো আনি ইয়াত লগাব লাগিব, কাৰণ তাৰ বাহিৰে কোনো উপায় নাই। এইটো চব কি ধুনীয়া তিয়ঁহ বাঢ়ি আহিছিলে। এইকেইটা সৰুতে সিহঁতক বৰলে বিন্ধিলে। যিহেতু এতিয়া এইকেইটা আৰু ৰাখি গছত লাভ নাই কাৰণে ছিঙি পেলালোঁ। মাত্ৰ এইটো যিটো প্ৰথম তিয়ঁহ লাগিছিলে, এইটোৱে ভালদৰে বাঢ়িব পালে। ই প্ৰায় 400 গ্ৰামমান ওজনৰ হৈ যাব। আৰু ইয়াকো ছিঙি পেলালোঁ, যিহেতু লাহেকৈ ই ডাঙৰ হ'লগৈ আৰু বেছি ডাঙৰ হ'লে ভিতৰত গুটি হ'লে খাই ভাল নালাগে, সেইটো কাৰণে ছিঙি পেলালোঁ। ইয়াত প্ৰথমবাৰ তিয়ঁহ ছিঙা হৈছে গছৰ পৰা। আৰু ইয়াত মই কোনো ৰাসায়নিক সাৰ দিয়া নাই, অকল ছাগলী গোবৰ, গৰু গোবৰ আৰু খলিহৈৰ পানী, যোনটো খলিহৈ তিয়াই পিনে পানী সাৰ বনোৱা হয়, সেইটোৱে দিছিলোঁ। আৰু খুব ধুনীয়াকৈ লাগিছে তিয়ঁহবিলাক, খালী বৰলীয়া মাখিৰ উৎপাততে নষ্ট হৈছে। আৰু এয়া মোৰ ভেন্দি গছখিনি, এইখিনিও ধুনীয়াকৈ বাঢ়ি আহিছে। আগতো কেইবাবাৰো ভেন্দি ছিঙা হ'ল আৰু বৰ্তমানো ছিঙি আছোঁ। আৰু এতিয়া আজি ছিঙিব লৈছোঁ। ইয়াত অলপ বাল্টিতে ৰাখিছোঁ। ইয়াত মই এইবিলাকতো কোনো ৰাসায়নিক সাৰ দিয়া নাই, চব আপোনাৰ ছাগলী গোবৰ সেনেকুৱা দিয়ে পিনেই কৰা হয়। আৰু মাজতে এবাৰ খলিহৈৰ পানীৰ সাৰটো দিছিলোঁ। আৰু এয়া এতিয়া ধুনীয়াকৈ লাগি আছে আৰু গছবোৰ বাঢ়ি গৈ আছে গাঁঠিয়ে গাঁঠিয়ে। ভেন্দি এনেকৈ লাগি গৈছে, ছিঙি থকাও হৈছে। আৰু ভেন্দিৰ চাইজো খুব ধুনীয়া হয়। আৰু এইবিলাক চব হাইব্ৰিড গুটি আছিলে। হাইব্ৰিড যদিও ইয়াত মই কোনো ৰাসায়নিক সাৰ দিয়া নাই, আমাৰ জৈৱিক সাৰ দি পিনেই কৰিছোঁ। আৰু দৰৱ পাতি বেছিকৈ ইয়াত মৰা হোৱা নাই। এতিয়া গছবোৰ ওখ হোৱাৰ কাৰণে পোকৰ উপদ্ৰৱো কমি গৈছে। সৰু থাকোঁতে পোকৰ উপদ্ৰৱ হৈছিলে, পাতবোৰ খাই অৱস্থা বেয়া কৰিছিলে, কিন্তু এতিয়া ধুনীয়াকৈ বাঢ়ি অহাৰ পিছত পোকৰ উপদ্ৰৱ কমিছে। খালি ভেন্দিত কেতিয়াবা এটা দুটা কোনোবা পোকে আক্ৰমণ কৰে, যিহেতু ঘৰত খাবৰ কাৰণে কৰিছোঁ, সেইটো কাৰণে কোনো কীটনাশক বেছি ব্যৱহাৰ কৰা নাই। 2-এটা পোকে খালেও খাওক, কিন্তু বিষক্ৰিয়া হৈ পিনে খাই মানুহৰ ক্ষতি হ'ব নালাগে, সেইকাৰণে বেছি ঔষধ মৰা নাই। আৰু কিছুমান ভেন্দি খুব ধুনীয়া হৈছে আৰু যথেষ্টখিনি লাগিছে, ছিঙি খাই থকা হৈছে। আৰু ঘৰৰ কিটচেন গাৰ্ডেন হিচাপে কৰিছোঁ, নিজেও খাইছোঁ, ঘৰৰ ওচৰ চুবুৰীয়া মানুহকো দিছোঁ আৰু পৰিয়ালৰ মানুহকো অলপ চলপকৈ দি থকা হয়। আৰু প্ৰত্যেক দিনেই ভেন্দি এসাঁজ দুসাঁজৰ কাৰণে ধুনীয়াকৈ ছিঙি থাকিব পৰা হৈছে। আৰু ইয়াত মই বেছি গছ লগোৱা হোৱা নাছিলোঁ। ইয়াত প্ৰায় 50জোপাৰ ওচৰা-ওচৰি গছ লগোৱা হৈছিলে। আৰু সেই তেনেকৈ ভেন্দি ছিঙি থাকিব পৰা হৈছিলোঁ। আৰু এয়া চব ভেন্দি গোটেইখিনি বৰ্তমান ছিঙি লওঁ। ছিঙি অহাৰ পিছত দেখাম আজিৰ দিনটোত, যোৱাকালিও ছিঙা হৈছিলে, আৰু আজিৰ দিনটোত কিমান ভেন্দি ছিঙা হয় সেয়াও দেখাই আছোঁ। ভেন্দি ছিঙা হৈ গ'ল আৰু লগতে দাংবডিও লগাইছিলোঁ। তাৰ পৰা 2ডাল দাংবডি পুৰঠ হৈছে। এয়া প্ৰথম দাংবডি গছৰ পিছত দেখুৱাম কেতিয়াবা। এয়া 2ডাল পুৰঠ হোৱাৰ কাৰণে ছিঙি আনিলোঁ। আৰু এই লাও আগকেইটা কলম কৰিবলগীয়া আছিলে, কৰি দিলোঁ, যোনটো কাটিং কৰা আছিলে। আৰু এয়া চব ভেন্দি, এয়া বৰ্তমান এসাঁজৰ কাৰণে ধুনীয়াকৈ হৈ যাব, 4-5জন মানুহৰ কাৰণে। আৰু লগতে তিয়ঁহ এটা, এইটো অলপ বৰলে বিন্ধাৰ কাৰণে ছিঙি আনিলোঁ। এয়া ভেন্দি আজি, যোৱাকালিও ছিঙা হৈছিলে ভেন্দি, আৰু যোৱাকালি ছিঙাৰ পিছত আজিও ইমানখিনি ওলাইছে। প্ৰতিদিনে ইমানখিনিকৈ ওলাই থাকে ভেন্দি। আৰু দাংবডিৰ গছখিনিও ধুনীয়াকৈ লহপহকৈ বাঢ়িছে। এয়াই তাৰ প্ৰথম 2ডাল পুৰঠ হৈছিলে, সেইটো কাৰণে 2ডাল আজি ছিঙিলোঁ। আৰু দাংবডিৰ লেন্থটো চব কিমান দীঘল, খুব ধুনীয়া হৈছে। আৰু ইয়াত কিছুদিনৰ পিছত দাংবডিও এসাঁজ দুসাঁজকৈ ছিঙিব পৰা হ'ব। এয়া দাংবডিৰ চাইজটো খুব ধুনীয়া হৈছে। আৰু দাংবডি গছখিনি এদিন বেলেগ এদিনাখন দেখুৱাম। আজি ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইমানতে সামৰিছোঁ।